ইয়াতে ইমান ধুনীয়াকে দৰ্শকবিলাকে ভুজিয়াত চাবাহে ৰখি আছে, বুন্দিয়াত চাবা অহা নাই নহয়। কি কথা কবা আহিছা তই? ইয়াতে মোকো মাতছি, গম পাইছা নাই? হ'লেও ইয়াতে দৰ্শকবিলাকে ভুজিয়াকে বেছি ভাল পায়। আপোনালোকে বুন্দিয়াক বেছি ভাল পায় নে ভুজিয়াক বেছি ভাল পায়? এইয়া ইফালেও কৈছি ভুজিয়াক বেছি ভাল পাওঁ। এই মই যাওঁ, মই এতে নাচো। ইমান মানুহ আকৌ এই মাৰি এতিয়া গেলে ওদালগুৰি জিলাৰ পানীচিলি সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন 2023 বৰ্ষৰ এক অনুষ্ঠানত ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয় অভিনেতা ভাঙা টিভি খিতেই কাই খ্যাত deepjyoti ডেকাক আমন্ত্ৰণ কৰা হৈছিল। তাৰে অনুষ্ঠানৰ কিছু কিছু অংশ এয়া আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব। khitei kai chipira চাই আছে না বাৰু ঘুৰি হাত ইয়াৰ গেছিন কে ইফালে বাপা হই ঘুৰি এটা ঘুমকে যাব কে সুকা সবাই তুমি লাগা ছবে ও পূজা ঘরে হলা গেছিন না ঘুৰি হাত নাম নাই মারি হাকে কেবে আছে ইয়া বসু khitei kai দুটা দিলি লাগি গেল হুড়া হুড়ি লগত আছে দুটা দিলি এটো হল ভুজিয়া এটো হল বুন্দিয়া অনামিকা টাকা এনিসা দেখা এনিসা দেখা মত খালি লাগে এনিসা তাই নাম এনিসা দেখা এই তোমরা ইয়াতে আইসায় হয় নকমলাই খেলি মেলি আমি আছো আজি পানী ছেৰি খেলি মেলি কেনকে নহ'ব? বুক যদি একেলাই লৈ আহিলি হয় তেতিয়াহে খেলি মেলি নহ'ল হয়। লগত আকৌ থানত টেপাটো লৈ আহিছা নহয়। এই তো দেখছা আগে করে মান টাটা কোম্পানি নেনো গাড়ি নাম কি হে টানা টানি দাদা কইছো টানি দা কইছি আমি এই টানি দা সিংগিরা নাই দিতেই বুলি মই কইছো ইমান বস্তু গিলাক নাখাইবি আৰু সকল হবি ৰাতিপুৱা 7টা বজাতে দাৰা বেলেগে লৈ যাও দাৰা গৰু দাৰা দি তাৰে ৰাতিপুৱা এই সকলটো এখিনবা পাৰা নাই কিন্তু অলপমান খিনে বালু সেইকাৰণে মই আপোনাক এটা কথা কওঁ, বুঢ়া মানুহে খাই ভাল পায় বিড়ি, আপুনিনো কিয় য'তে ত'তে লৈ ফুৰাব এই দাম কঠোৰ শান্তিৰি। আৰু ইয়াতে ইমান ধুনীয়াকে দৰ্শকবিলাকে ভুজিয়াত চাবাহে ৰখি আছে, বুন্দিয়াত চাবা অহা নাই নহয়। হয় নেকি? এই নকলে কিবা মাৰি থোৱা কি কথা কবা আহিছা তই? ইয়াতে মোকো মাতছি, গম পাইছা নাই? হ'লেও ইয়াতে দৰ্শকবিলাকে ভুজিয়াকে বেছি ভাল পায়। আপোনালোকে বুন্দিয়াক বেছি ভাল পায় নে ভুজিয়াক বেছি ভাল পায়? এইয়া ইফালেও কৈছি ভুজিয়াক বেছি ভাল পাওঁ। দেখছা ও khitei kai বেয়া পানী খাই ঘুৰি হাত দেখছা ভাই মোক তাৰমানে বেয়া পালা এই মই যাওঁ, মই এতে নাচো। ইমান মানুহ আকৌ এই মাৰি এতিয়া গেলে ইয়াতে ইমান ধুনীয়াকে পূজাৰ অনুষ্ঠান হৈ আছে, ৰাইজে আমাৰ কাজিয়া চাবা অহা নাই নহয়। তাই গোটেই সন্মান খেদাৱাৰ আগতে যৌ মোৰ লগত ঘৰত যাওঁ। হেৰি ইফালে ভাত খোৱা চৰু তই এটা মস্ত হালোৱা গৰু। কাজিয়া নকৰিবি কি হালোৱা গৰু হবাই চবে ভাই কচোন কি কাজিয়া কৰি থাকে ইয়াত বেয়া পাইছা নেকি এটা কুড়ি হাত দাদাহঁতে আমাৰ ফালে মুখ মেলি চাই আছা ফাংচন তলাই মেলেৰিয়াই কৰি আছে কানেকশ্যন এই কুড়িয়ে দেখোন কুটা ঘৰত বৰ ভেনা ৰাখিছো কুহান চচমা পিন্ধি আছে মান নাই মাৰে কৰি আছে চকুৰে ডিছপ্লে গৈছিলে কাণৰ গৈছে কুড়ি ভালে আছে নে আপোনালোকে এই আহে উঠাই নাছে কেতিয়াবা আহিছে দেখি এই চাল মল্লিও আজিকালি চাল মৰা আই পাৱে তাত হৈছে আমাৰ ভাষাবিলাক আপোনালোকে বুজি পাই নে আমি ঘৰে চলি বেছি দূৰত নহয় দেই আমি আপোনালোকৰ মৰম পাহিব নোৱাৰি পেলাই আহিলোঁ কোনোবা দিনাৰ পৰা এই সূৰ্য নাই সূৰ্য নহয় চন্দ্ৰদা সূৰ্য চন্দ্ৰ একেতো চন্দ্ৰদা সূৰ্যদা আৰু তাৰিদাই মাতিদা আপোনালোকৰ মৰম পাহিব নোৱাৰি পেলাই আহিলোঁ আহি কিন্তু ৰাইজখনৰ একতা দেখি ভাল লাগছে দেই হোৱাই নহয় ইমান কথা কৈ আছে। আপোনাৰ নামটোনো কি? মোৰ নামটো হৰিশ। আপোনাৰ তিৰিটোৰ নাম? পাৰভিশ। ল'ৰা ছোৱালী? 2 পিচ। আপোনাৰ জেপত কি এইটো? চেমিছ। কাৰ কাৰণে? লেডিজ। আপোনাৰ যে ভৰিখন বেকা হৈ আছে কিবা বেমাৰ নেকি? পেৰালাইছিছ। আগতে কিবা বেমাৰ আছিল নেকি? আগতে আছিল হেপাটাইটিছ।
তিৰি লাগি গেল ঘূৰা ঘূৰি টেনচনত যায় চুলি হৰি বিয়া পাইছি কিহে ধৰছি বাটৰ কচু গাটো খুইছি খিতেই কাই তত ভৰাই গৈছি এই খিতে কাই কেনে মজা জ্বালা পাই গৈছো 30 জ্বালা বাকী নাই এই জ্বালা পাইছো সেই গেছো পুৰাই ভালে এই মোৰ নিচিনাকে কোনাই বিদ্যাৰ্থী বিনা কবি দেই দাদা হাত কৰি হাত নহয় তাকো দাদা কৈছো কুৰিয়াতে নকত বিদ্যাৰ্থী বিয়া কৰে বিয়া এতিয়া দৰা বিয়া নকৰি বিয়া কুৰিয়াতে ভাল লাগছে আহি পেলাই আপোনালোকৰ মাজত হাঁহিব পাৰছো নে নাই নাজানো যদি হাঁহি উঠে নাই কুৰিয়াতৰ মই নামি যাই কুটকে হলো দিন যায় হা ফটো নিচানকে মান নাই মাৰি হাত চাবি আকৌ আমি ওপৰত আছো তলত আছো কিবা দুই ফালে এৰি দেখছে খেলা বুজিহান মস্ত মানুহে একে উঠিব উৰি ঘূৰে বটা মাৰিলি উৰা মাৰে থাপ্পা মাৰি ধৰে হাহা হেইয়া কমেডিং টং আজিকালি কলেজৰে মুখৰ ফালে যাবকে নোৱাৰি বোলো যাবকে নোৱাৰি বোলো 16 বছৰ ল'ৰাৰ মুখত থাকে ফিল্টাৰ জ্বলি হাহা হেইয়া কমেডিং টং হয়নে আৰু তাই নিদা গোটেই কৰ্মকৰ্তাক ধন্যবাদ দিছোঁ আপোনালোকক বিশেষকৈ ধন্যবাদ দিছোঁ যে ইমান মানুহ কাৰণ ইয়াতে আহি পেলাই এটাই গম পালোঁ হাই বুলি কাজিয়া পেচাল নাই আমি বেলেগতো প্ৰগ্ৰাম কৰোঁ কিন্তু শৃংখলাবদ্ধ নাথাকে পানীখেলি সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপনত আহি আমাৰ সঁচাকৈ বহুত বেছি ভাল লাগিল ইমান ৰাতিলৈ আপোনালোকে ইমান সুন্দৰকৈ অনুষ্ঠানটি উপভোগ কৰি আছে তাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু আমি সকলোকে আমাৰ ভাঙা টিভিৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ যিহেতু বহুতো শিল্পী এতিয়াও বাকী আছে গতিকে আমি আমাৰ অনুষ্ঠান বহুত বেছি দীঘলীয়া নকৰোঁ আমি ঘৰলৈও যাব লাগিব আপোনালোকে ইমান সুন্দৰকৈ আমাৰ অনুষ্ঠানটি উপভোগ কৰিলে তাৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো এনেধৰণৰ অনুষ্ঠান হৈ থাকক তাৰেই কামনা কৰিছোঁ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইমান সুন্দৰকৈ এই অনুষ্ঠানটি আয়োজন কৰা হৈছে আয়োজন কৰি আপোনালোক ইমান সুন্দৰকৈ ইয়াতে উপস্থিত আছে তাৰ বাবে সকলোকে অশেষ ধন্যবাদ কাৰণ এইখন হৈছে শংকৰ মাধৱৰ দেশ এইখন আজান ফকীৰৰ দেশ এইখন লাচিত মূলাৰ দেশ শংকৰ মাধৱৰ বৰগীতৰ আৰ্হিৰে লাচিত মূলাৰ তেজৰ চানিকিলে আজান ফকীৰৰ জিকিৰৰ মহিমাৰে অসমখন সুন্দৰ হৈ আছে আৰু সদায় সুন্দৰ হৈ থাকিব কাৰণ বড়ো ৰাভা মিচিং কাৰ্বি কোচ আমি সকলো মিলি বৃহৎ অসমীয়া জাতি আমি সদায় একত্ৰিত হৈ থাকিলে আমাক কোনেও হেৰুৱাব নোৱাৰে গতিকে বহুত বেছি ভাল লাগিল আপোনালোকে ইমান সুন্দৰকৈ সকলোৱে লগ হৈ অনুষ্ঠানটি আয়োজন কৰিছে আয়োজন কৰি আমাকো অকণমান আপোনালোকৰ লগত চিনাকি হ'বলৈ সুযোগ দিছে তাৰ বাবে সকলোকে অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আমি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম আহকচোন কি ৰকম লাগছি আজি পানীচেৰীত আহি পেলাই এই দাদাহঁতক লগ পালোঁ ইমান ধুনীয়া এটা অনুষ্ঠানত আমাকো নিমন্ত্ৰণ জনোৱাৰ বাবে দাদাহঁতক কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ ভাল লাগিলে বাহ